Welcome to my channel. You can learn. আজি start কৰিব গৈ আছো future tense. আজি future tense or চাৰিটা পাৰ্টে যেনেকৈ simple future, future continuous, future perfect continuous এই গুটেখিনি এটা ভিডিওতে শেষ কৰিম। ভিডিওটো যদিও দীঘলীয়া হয় তোমাৰ কাজতে স্কিপ নকৰি গুটে সম্পূৰ্ণ ভিডিওটো চোৱা। আৰু অহা ভিডিওৰ পৰা মই ভয়েস শিকাবলৈ গৈ আছো। গতিকে তোমালোকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লবা। এতিয়া আহা পলম নকৰাকৈ ভিডিওটো ষ্টাৰ্ট কৰো। প্ৰথমতে আছে সিম্পল ফিউচাৰ। এতিয়া প্ৰথমতে আমি চাই লম সিম্পল ফিউচাৰ স্ট্ৰাকচাৰ খিনি। যে স্ট্ৰাকচাৰ খিনি চালে আমি গম পাম যে প্ৰথমতে আছে সাবজেক্ট, তাৰপিছত আছে shall will, তাৰপিছত আছে verb, তাৰপিছত আছে object. ইয়াত verb 1 to হব অৰ্থাৎ মেইন verb টো হব। আৰু এটা চাইলো আমি কোনটো পাৰসন লগত কি বহিব। যে ফাৰ্স্ট পাৰসন সিঙ্গুলাৰ নাম্বাৰ I লগত বহিব shall আৰু প্লুৰেলত বহিব we will। তাৰপিছত সেকেন্ড পাৰসন সিঙ্গুলাৰ প্লুৰেল you লগত বহিব will আৰু থাৰ্ড পাৰসন he she it যিয়ে নহওক তাৰ লগত বহিব will আৰু প্লুৰেল নাম্বাৰ লগত কি বহিব they লগত বহিব will বহিব। গতিকে এইখিনি আছিল স্ট্ৰাকচাৰ। এতিয়া চাম সিম্পল ফিউচাৰ কন্ডিশন খিনি। সিম্পল ফিউচাৰ এটা কন্ডিশন আছে যে ভৱিষ্যতে কিবা এটা কাম হ'ব বুজাবলৈ আমি সিম্পল ফিউচাৰ ব্যৱহাৰ কৰো। এতিয়া এটা এক্সাম্পল চাই লও যে কি আছে I shall meet you tomorrow। মই তোমাক অহাকালি লগ পাম। অহাকালি মানে ভৱিষ্যতে কিবা এটা কাম হ'বলৈ গৈ আছে। সেই কথাক আমি কিহত ব্যৱহাৰ কৰিব লাগিব সিম্পল ফিউচাৰ ব্যৱহাৰ কৰিব লাগিব। তাৰ পিছৰ এক্সাম্পলটো আছে he will come to our house next Monday। he আমাৰ ঘৰলৈ আহিব। কেতিয়া আহিব next Monday অহা সোমবাৰে আহিব। গতিকে এইটো কি আছে সিম্পল ফিউচাৰ আছে। এতিয়া মই আশা কৰিছো তোমালোকে এতিয়া সিম্পল ফিউচাৰটো বুজি পাইছা। এতিয়া আহা স্টাৰ্ট কৰো ফিউচাৰ কন্টিনিউয়াস। তো ফিউচাৰ কন্টিনিউয়াসৰ প্ৰথমতে আমি স্ট্ৰাকচাৰটো চাই লও। সো স্ট্ৰাকচাৰ কি আছে সাবজেক্ট প্লাস shall will প্লাস be প্লাস v1 প্লাস ing প্লাস object। এতিয়া আগৰ সিম্পল ফিউচাৰ যেনেদৰে পাৰসনৰ লগত যি পঢ়িছিলে I লগত shall will লগত shall বাকি সবৰ লগত will বহিছিল তেনেদৰে ইয়াতো সেমে হ'ব। গতিকে এতিয়া চাম কন্ডিশন খিনি। ইয়াৰো কন্ডিশন এটাই আছে যে কি আছে যে ভৱিষ্যতে কোনো এটা কাম চলি থাকিব। আগৰটো কি আছিল ভৱিষ্যতে কোনো এটা কাম হ'ব সিম্পল ফিউচাৰ। আৰু ইয়াত কি হ'ব ভৱিষ্যতে কোনো এটা কাম চলি থাকিব বুজাবলৈ সিম্পল ফিউচাৰ আমি ইউজ কৰিব লাগিব। এতিয়া চাই লৈছো ফিউচাৰ কন্টিনিউয়াসৰ এক্সাম্পল খিনি। ফাৰ্স্ট এক্সাম্পল কি আছে my father will be working in the garden at this time tomorrow। মোৰ দেউতাই এই সময়ত কি কৰি থাকিব অহা কাইলৈ গাৰ্ডেনত কাম কৰি থাকিব। যে অহা কাইলৈ কি হৈ থাকিব এটা কাম কন্টিনিউ হৈ থাকিব। ইয়াত কন্টিনিউ হৈ থকাৰ কথা কোৱা হৈছে। হেৰ কাৰণে ইয়াত কি হ'ল ফিউচাৰ কন্টিনিউয়াস ইউজ হ'ল। বিছৰ এক্সাম্পলটো চাই লও I shall be waiting for you till tomorrow morning। যে মই তোমাৰ বাবে অপেক্ষা কৰি থাকিম কেতিয়ালৈকে থাকিম till tomorrow morning অহা কাইলৈ ৰাতিপুৱালৈকে তোমাৰ কাৰণে অপেক্ষা কৰি থাকিম। মানে ফিউচাৰত কিবা এটা কাম চলি থাকিব অপেক্ষা কৰি থাকিব মানে কিবা এটা কাম চলি থকা বুজাইছে। গতিকে ইয়াতো কি হৈছে ফিউচাৰ কন্টিনিউয়াস টেন্স ব্যৱহাৰ হৈছে। আশা কৰিছো এতিয়া ফিউচাৰ কন্টিনিউয়াস তোমালোকৰ এতিয়া সম্পূৰ্ণ হৈছে। এতিয়া আহিছো ফিউচাৰ পাৰফেক্টলৈ। ফিউচাৰ পাৰফেক্টৰ প্ৰথমতে আমি স্ট্ৰাকচাৰ খিনি চাই লৈছো। তো ফিউচাৰ পাৰফেক্টৰ স্ট্ৰাকচাৰ খিনি হৈছে সাবজেক্ট প্লাস shall will প্লাস have প্লাস v3 মানে ভাৰ্বৰ past participle প্লাস object। এতিয়া ইয়াতো সেমে হ'ব I লগত shall will লগত shall বাকি সব লগত will হ'ব। এতিয়া চাই লৈছো ফিউচাৰ পাৰফেক্টৰ কন্ডিশন খিনি। কন্ডিশন ইয়াতো এটা আছে যে ইয়াত কৈছে যে ভৱিষ্যতে কোনো এটা নিৰ্দিষ্ট সময়ৰ আগতে কোনো এটা কাম হ'ব বুজাবলৈ ফিউচাৰ পাৰফেক্ট টেন্স ব্যৱহাৰ কৰা হয়।
যে ভৱিষ্যতে কি হ'ব কোনো এটা টাইমৰ আগতে কোনো এটা কাম শেষ হ'ব তে এতিয়া আমি যদি एग्जांपल চাও তেতিয়া গম পাম যে কি কৈছে যে he will have finished his work before his father comes যে ইয়াত কি কোৱা হৈছে হি কি কৰিব লাগিব নিজৰ কামটো শেষ কৰিব লাগিব তাৰ দেউতাক অহাৰ আগতে ইয়াত আগৰ কামটো কি হ'ব যে হি আগতে নিজৰ কামটো সম্পূৰ্ণ কৰিব সেই কাৰণে ইয়াত কি হৈছে he will have finished his work যে হি কি কৰিব লাগিব নিজৰ কামটো আগতে শেষ কৰিব লাগিব গতিকে ইয়াত প্ৰথমতে কি ইউজ হল future perfect tense ইউজ হল আৰু তাৰ পিছৰখিনিত he his father comes যে ইয়াত কি হ'ব simple present tense ব্যৱহাৰ হ'ব গতিকে এতিয়া কম পালো আগৰ কামটোৰ লগত future perfect আৰু পিছৰ কামটোৰ লগত কি হ'ব simple future হ'ব আৰু এটা एग्जांपल চাও I shall have reached home before it rains সে মই ঘৰত গৈ পাবগৈ লাগিব কেতিয়া পাবগৈ লাগিব বৰষুণ দিয়াৰ আগতে পাব লাগিব সে আগতে কি হ'ব লাগিব তেতিয়া হলে ঘৰ গৈ পাব লাগিব গতিকে ইয়াতো কি হৈছে future perfect tense ইউজ হৈছে আৰু তাৰ পিছৰ কামটো কি হ'ব বৰষুণ হ'ব গতিকে তাৰ পিছৰ কামটোৰ লগত কি হৈছে simple present tense ব্যৱহাৰ হৈছে এতিয়া চাও এতিয়া এইখিনি হয়তো কমপ্লিট হৈছে তোমালোকৰ গতিকে এতিয়া চাই লম future perfect continuous the future perfect continuous or use আমাৰ গ্ৰামাৰত বেছিকৈ নাই গতিকে প্ৰায় নাই বুলি ক'ব পাৰি গতিকে মই হেখিনি কন্ডিশন খিনি ডিসকাস কৰাত কৈ জাস্ট মই স্ট্ৰাকচাৰ খিনি হে আজি ডিসকাস কৰি দিছো গতিকে তোমালোকে স্ট্ৰাকচাৰ খিনি চাই লোৱা কি আছে subject plus shall will plus have plus been plus v1 মানে main verb plus ing plus object so ইয়াৰ এটো স্ট্ৰাকচাৰ তোমালোকে চাই লবা গতিকে ইয়াৰ আৰু ইউজ নাই গতিকে মই কন্ডিশন খিনি ডিসকাস কৰা নাই বা एग्जांपल ডিসকাস কৰা নাই গতিকে ইয়াতে আজি ফিউচাৰ টেন্স শেষ হৈছে এটা ভিডিওতে গোটেই ফিউচাৰ টেন্স খিনি শেষ হৈছে অহা ভিডিওৰ পৰা মই কৈছো যে ভয়েস খিনি স্টাৰ্ট কৰিম গতিকে তোমালোকে মনোযোগ দি ভিডিও খিনি চাই গৈ থাকিবা আৰু ভিডিওটো যদি ভাল পাইছা তেন্তে লাইক কৰিবা আৰু বন্ধুসকলৰ লগত শেয়াৰ কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব নকৰিলে চেনেলটো সাবস্ক্ৰাইব কৰিবা keep watching you can learn